যেহেতু পরীক্ষা চলি আছে সেইকাৰণে এখন মানুহৰ চোতালত মিটিং দিছিলো সেই মিটিংখনৰো আমি পাৰমিশন লৈছো আজি মিটিংলৈ আহি থকা আগমুহূৰ্তত আমি গম পাইছিলো যে আমাৰ ইয়াত যেটো গাড়ী ভাঙে আৰু গাড়ী ভাঙিলেই আমাৰ বয়াৰ এসপিয়ে কয় যে গাড়ী ভাঙাটো এটা বেলেবল অফেন্স আমি তেখেতসকলক মাতি আনি পেলাই আকৌ আমাৰ স্টেটমেন্ট লৈ পেলাই ৰিলিজ কৰিছো গতিকে গাড়ীবিলাকৰ বহুত আপোনাৰ এনেকৈ গাড়ী ভাঙিলে বহুত আপোনাৰ ইন্স্যুৰেন্সও কভাৰ নকৰে গতিকে আমি গাড়ীবিলাক আজি নানি মাত্ৰ তিনিখন আমাৰ মটৰচাইকেলেৰে মোৰ সিকিউৰিটি দুজন আৰু মই আৰু তানজিল আৰু এখন লৈ আমি আহি আছিলো আহি থাকোতে পুলিচে আমিও গম পাইছিলো তাত ৰখি আছে বুলি কিন্তু এনেকৈ ব্যক্তিগত গাত মাৰি পেলাৱাৰ বুলি আমি ভাবা নাছিলো এসপি যেতিয়া কলো এসপিয়ে কলে যে মই উচিত কৈ দিছো আৰু সেইমতে মই এজন সিনিয়ৰ মানুহ মই আগতীয়াকে যোৱাকালিও কথাখিনি জনাইছো লিখিতভাৱে জনাইছো আৰু এইখিনি আপোনাৰ ওচিক মই কথা পাতিলো ওচিয়ে কলে যে আপুনি আহক আহিলে আমি আপোনাক ৰূপহী তিনিআলিৰ পৰা আমি লৈ যাম মিটিঙলৈকে থৈ দিম অলপ দূৰ লাগে তাৰ পিছত মই অহা ৰাস্তাত আকৌ স্পিকাৰে ওচিক ফোন কৰিলো ওচিয়ে কৈছে যে মই তিনিআলিত ৰখি আছো আপুনি আহক মই তিনিআলিত আহি যেতিয়া মই মটৰচাইকেল দুখনত উঠি এখনত উঠি আৰু দুখনত মোৰ সিকিউৰিটি উঠি মই যেতিয়া আহি আছিলো তেতিয়া দেখিলো যে ওচি তাত নাই ওচিক আকৌ ফোন কৰোঁতে ক'লে যে মই কলেজৰ ওচৰত ৰখি আছিলো তাৰমানে ওচি হেফেলেদি আহোঁতে যি 20-30টা ল'ৰা আমাৰ ডকাইত চুৰ দিন দুপৰত ৰখি আছে যিসকলক আমাৰ ইলেকশ্যনৰ সময়ত আমাৰ এমএলএ সকলক গাড়ী ভাঙাৰ পিছতো বিভিন্ন ধৰণৰ অত্যাচাৰ কৰাৰ পিছতো কোনো একশ্যন হোৱা নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাতি তেওঁলোকৰ লগত অপেনলি খোলাকৈ যেতিয়া কথা পাতা আৰম্ভ কৰিলে তেখেতসকলৰ সাহস বাঢ়ি গ'ল আৰু সেইকাৰণে আজি দুৰ্দান্ত ডকাইত চুৰ মাৰ্ডাৰ কেছৰ আসামী স্পষ্টকৈ সকলো জানে ভিডিঅ'ত আমাৰ কথাবিলাক আছে মোক তেওঁলোকে ব্যক্তিগতভাৱে তাত আক্ৰমণ কৰে হাতত বিভিন্ন ধৰণৰ অস্ত্ৰ লৈ আহিছে তেখেতসকলে অস্ত্ৰ লৈ মোক মাৰিবলৈ আহিছে আৰু তেতিয়া উপায়হীন হৈ মোৰ এজন সিকিউৰিটিটো ভয়ত পলালেই সিকিউৰিটিটো বোধহয় তেনেকেই দিছে তেওঁলোকে দিছে কাক দিব লাগে মই নাজানো কাক এজনৰ লগত একেবাৰে তেওঁ হেতাৰ ওপৰত লগাইছে তেওঁৰ গুলিৰ শব্দও মই শুনিছোঁ বোধহয় ওপৰলৈ দিছে তাৰপিছতে আমাৰ যি তিনিখন আমাৰ মটৰচাইকেল আহিছিল সেই মটৰচাইকেলখিনি স্কুটাৰখিনি আপোনাৰ ভাঙিছে মই যেতিয়া তাৰপিছতো স্কুটাৰতে বহি আছোঁ তাৰপিছত মোক তেওঁলোকে হত্যা কৰিবলৈ বিচাৰিছে বিভিন্ন অস্ত্ৰৰে মোক মাৰিবলৈ বিচাৰিছে মোক এতিয়া মই এইবিলাক কথা নকওঁ আৰু মানুহৰ মন ভাঙি যাব বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিছে মই এতিয়াও কেছটো দিবলৈ যোৱা নাই নিয়মতে এইটো চৌমতৰ কেছ তেওঁলোকে ল'বই লাগে কোনে মাৰিছে এই কথাখিনি তেওঁলোকে নিজে দেখিও আছে এইটো কথা এইটোৱেই যে মই মোৰ 4বাৰকৈ আক্ৰমণ কৰাৰ পিছত পুলিচে এটা এছেছমেণ্ট কৰে বছৰি যে কাক সিকিউৰিটি দিব লাগিব কাক আপোনাৰ এস্কৰ্ট দিব লাগিব সেই অনুপাতে যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল মোৰ বিৰুদ্ধে আপোনাৰ বিভিন্ন ধৰণৰ ভিজিলেন্স কেছ লগাইছিল কিন্তু তেওঁৰ দিনৰ ইণ্টেলিজেন্সে তেওঁৰ পুলিচে গম পাইছিল যে মোক আক্ৰমণ কৰিব বহুতে ইতিমধ্যে 4টা-5টা ৰেকৰ্ডে হৈছে আপোনাৰ পুলিচত গতিকে মোক এস্কৰ্টখনত লোৱা নাছিল আজি কেইদিনমানৰ আগত আপোনাৰ স্পিকাৰক জনোৱাৰ পিছত স্পিকাৰৰ এখন চিঠি দিয়া ৰেকৰ্ড মোৰ তাত আছে